তেতিয়া যদি তুমি ভালকৈ পৰিলা হয় অকাত অকাত কৰি চিল্লাই নাথাকিলা হয়। অকাত আছে কাৰণে এয়া চাই ল মাংস অকাত আছে কাৰণে এয়া কণী খাই বছৰ সলনি হ'ল কিন্তু এই চিঞৰি বাচ্চাটো সলনি নহ'ল। নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো আমাৰ এটা ৰষ্টিং ভিডিঅ' লৈ। আৰু আপোনালোকে চাই আছে বাক্সা ৰস্তা। অকাত আছে কাৰণে এয়া চাই ল মাংস অকাত আছে কাৰণে এয়া কণী খাই। অসমীয়াত এটা কথা আছে নহয়, কুকুৰৰ নেচ যিমান বালিত পুতি নোথোৱা কিয় যেনা তেনাই থাকিব। তাৰে কুকুৰ এটাৰ উদাহৰণ হ'ল অকাত আছে কাৰণে বছৰৰ শেষৰ দিনটোতো খাই আছো, চাই ল মাংস নীলাজীহঁত। অকাত কাৰ থাকে জানা নাই বন্ধুসকল? ইয়াৰ নিচিনা চিঞৰি বাচ্চাসকলৰে। আৰু কেইটামান টকাৰ লোভত হাজাৰ হাজাৰ মানুহৰ বেয়া কমেণ্ট আৰু গালি খাব পাৰে। গজব বেইজ্জতি হে। আৰু আমি সৰু মানুহ, অকাত নাই। আৰু তোমাৰ নিচিনা হাজাৰ হাজাৰ মানুহৰ বেয়া কমেণ্ট আৰু গালি খাবলৈ আমাৰ ধৈৰ্যটো নাই। এইবিলাক গাজৰ নহয় আকৌ মাংস হয়, চাই ল মাংস মাংসভোজী প্ৰাণী। মাংসভোজী প্ৰাণী? এইবিলাক গাজৰ নহয় আকৌ মাংস হয়, চাই ল মাংস মাংসভোজী প্ৰাণী। মাংসভোজী প্ৰাণী, শিয়াল, কুকুৰ ইত্যাদি ইত্যাদি। তাৰে মাজত তুমিও আছিলা মানে সেইখন লিষ্টত তইও আছা। মই আজিহে গম পালো মানে। মই জনামতে ই বেলেগ গ্ৰহৰ প্ৰাণীহে আছিলে, কিন্তু কিবা এটা ভুলত আমাৰ পৃথিৱীলৈ আহিলে। रुको जरा सबर करो। টকা ঘটিবৰ কাৰণে চব কাম কৰিব পাৰে, টকা ঘটিবৰ কাৰণে সকলোখিনি যায়। অকাত আছে জানো, টকা যদি নাই অনলাইন ভিক্ষা খোজা। অকাত অকাত কৰোঁতে কৰোঁতে মুছ আৰু দাড়ি দাংবদীৰ আকাত ধৰিছে। সময় থাকোঁতে কাটি লোৱা, নহ'লে গমেই নাপাবা কেতিয়া জন্তুৰ আকাৰ হৈ পৰিবা। ফ্ৰী সময় পাওঁ তেতিয়া মই টকা গণো, কাৰণ মোৰ টকা আছে, সেইবাবে মই টকা হিচাপ কৰোঁ। যেতিয়া মই অকাত থাকে ন, অকাত থকা মানুহে এনেকৈ যেতিয়া আগৰ ভিডিঅ'টো কৈছিলোঁ আৰু এইটো ভিডিঅ'টো তোমাক ক'ব বিচাৰিম। অকাত মাষ্টাৰৰ ঘৰৰ পৰিয়ালক মই অনুৰোধ এটা কৰিব বিচাৰোঁ, এই পাগলটোক সোনকালে মানসিক ৰোগৰ চিকিৎসা কৰক। আৰু মোৰ তোমাক মানুহ কম ৰাক্ষস যেনহে লাগে। मस्त जोक मारा रे, ये हंस रहे हलकट हंस। बड़ी अच्छी बात कही आप। পাইছোঁ যিবিলাকে উল্টা পুল্টা কমেণ্ট মাৰিছে, এইকেইটা এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী। যেতিয়া মাক বাপেকে কৈছিলে পঢ়গৈ যা বুলি, তেতিয়াহ'লে পঢ়িবলৈ মন নগ'ল। তেতিয়া যদি তুমি ভালকৈ পৰিলা হয় অকাত অকাত কৰি চিল্লাই নাথাকিলা হয়। বুঢ়া কালত বাল ফালিবি। কোনে কি ফালে সেইটো নাজানো, কিন্তু তোমাৰ ছাবস্ক্ৰাইবাৰে যদি তোমাক লগ পায় নহয়, তোমাৰ কাণ যে ফালিব সেইটো খাটাং একদম। চব বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পালে লাইক কৰা, কমেণ্ট কৰা আৰু বন্ধুসকলৰ মাজত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়া। বন্ধুসকললৈ মোৰ ফালৰ পৰা নতুন নৱবৰ্ষ, ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আৰু নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। বাই বাই।